হেল্ল' ফ্ৰেণ্ডছ, আজি প্ৰথমবাৰ মানুহজনে গাড়ী চলাব। এইফালে বহিছোঁ আমি নিজৰ গাড়ীত। এতিয়া ওলাইছোঁ মাৰ ঘৰলৈ যাবলৈ। প্ৰথম আইতা ককাহঁতক দেখাই আহোঁগৈ গাড়ীখন, যোৱা হোৱাই নাই। এয়া দেখিছেনে, বাই বাই দি দিয়া মানুহ, হাই কৈ দিয়া। ইফালে মানুহজন, বলক গৈ থাকোঁ। আৰু এইফালে এতিয়া মানুহজন, মই আৰু বেটি মানুহ গৈ আছোঁ। আৰু এইটো এটা সপোন আছিলে, আৰু মানুহজনে চলাব, মই উঠি যাম নিজৰ গাড়ীত। তাকে এইটো সপোনো আজি পূৰণ হ'ল। আৰু আইতা ককাহঁতেও যিহেতু অহা নাছিলে ন গাড়ীখন চাবৰ কাৰণে, সেইকাৰণে আমিয়ে গৈ আছোঁ আৰু দেখাবৰ কাৰণে ঘৰলৈ। আজি যিহেতু মানুহজনৰ ডিউটি নাই, সেইবাবে এপাক গৈ আহোঁ বোলো। আৰু এইফালে আহি পাই গ'লোঁ ফাইনেলি ঘৰলৈ। আৰু এইফালে খুৰীহঁতে বাহিৰতে আছে, খুৰীয়ে। তাকে এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ। আৰু গাড়ীখন কেনেকুৱা লাগিছে আপোনালোকে জনাব। গ্ৰে নাইটেন হয়। আৰু এইফালে এতিয়া ঘৰত সোমাই যাওঁ। আৰু এইফালে বেটি মানুহকো নমাই লওঁ। এজনী মামা ঘৰ আহি গ'লোঁ, কৈ দিয়া মাম্মা, কৈ দিয়া মাম্মা। আৰু এতিয়া যিহেতু 10টামান বাজিছে, আমাৰ ভাত খাই নাহিলোঁ যে ইয়াতে। এতিয়া ভাত এগৰামান খাই লওঁ। আৰু এইফালে ভাত পানী খাই কথা বতৰা পাতোঁতে কেতিয়া টাইম হ'ল গমেই নাপালোঁ। এতিয়া 1টামান বাজিলে। এইফালে মাহীয়েকো ওলাইছে যাবলৈ আমাৰ লগত। আৰু জেঠাই আহিলে, জেঠাইকো অকণমান আগবঢ়াই দি থৈ আহিব লাগিব। এতিয়া এইফালে জেঠাইকো আগবঢ়াই মেলি এতিয়া ঘৰ আহি পাই গ'লোঁ। দেখিছেনে, অলপ টাইম হ'ল আৰু দুইজনী শুই থাকিলে। ভাগৰ লাগিলে যে মাহীয়েক আৰু ভাগিনীয়ে শুই থাকিলে। আৰু এইফালে 1 ঘণ্টামান হোৱাৰ পিছত উঠিলে দুইজনী। আৰু এইফালে এতিয়া মুড়ি গাখীৰ এনেদৰে দিছোঁ, আৰু পিঠা দুইজনীৰ লগতে আমিও খাই লওঁ, চাহ একাপ দুপৰীয়া। আৰু এইফালে এতিয়া 3টামান বাজিলে, মা আহি পালেহি আৰু ডাঙৰ মাহীয়েকো আহি পালেহি, মানে মোৰ ভণ্টি ডিউটি কৰি আহিছে। আৰু এইফালে এতিয়া তাহাঁতি দেখিছেনে পথাৰত আহি গ'ল খেলিবলৈ কাৰণে। যিহেতু এতিয়া 3টামান বাজিছেহে আৰু বহুত টাইম হোৱা নাই, সেইকাৰণে অকণমান দেৰি পথাৰতে খেলি লৈছে। এইফালে মাহীয়েক দুজনী দেখিছেনে, সৰু মাহীয়েক, ডাঙৰ মাহীয়েক, এইফালে মামাক দুটা। এতিয়া বাজিছে 7টামান বাজিছে গধূলি দেই। এতিয়া মামায়েকো আহি পালে, আৰু মানুহজনো আহি পালে ডিউটিৰ পৰা। এইফালে চাহ বনাই আছে, গাখীৰ চাহ। আৰু এইফালে চাহ বাকি পেলাই আনিলোঁ, গধূলিৰ চাহকাপ একেলগে খাওঁ সকলোৱে বুলি। কাটা বিস্কুট আছে, বুনিয়া ভুজিয়া আছে, মিঠাই এনেদৰে খাওঁ আৰু সকলোৱে। মাহঁতেও খাই আছে বাৰু। আৰু এইফালে এতিয়া ৰাতি একেবাৰে ভাত পানী বনাই আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মাছ চব্জি আছে, এইফালে মাটিমাৰ খাৰ, চালাড এখন, মাংস চব্জি, দাইল, এনেদৰে আজি খাই লওঁ আৰু গোটেইকেইটাই মিলি পেলাই। আৰু এতিয়া প্ৰথমতে মানুহজনক আৰু ভাইটিহঁতক, ভণ্টিহঁতক ধুনীয়াকৈ দি দিছোঁ। আমাৰ বেটি মানুহক খোৱালোৱে বাৰু। তাৰপিছত আমি খাম। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই, গুড নাইট।